এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই উঠি ডাইৰেক্ট চাদৰ মেখেলাহে পিন্ধিছোঁ আৰু কাৰণ এতিয়া যাবলৈ ওলাইছোঁ আমি এডোখৰ জেগালৈ। গোলাঘাটৰে পপুলাৰ প্লেচ অকামলুৱালৈ যাম আজি। আজি দুইজনী বাই ভনী একেলগে ওলাইছোঁ দেই। চাওকচোন আমাৰ ৰাস্তাটোত ইমান ধুনীয়া লাগিছে ন, কাৰণ এতিয়া ধানবিলাক নতুনকৈ ওলাইছে আৰু এয়া ওলালোঁ আমি স্কুটি লৈ। আৰু বহুত বেছি ৰাস্তাত ধূলি, সেয়েহে চাওকচোন উগ্ৰপন্থীটোৰ নিচিনাকৈ ওলাইছোঁ। উপায় নাই, ধূলিৰ কাৰণে ইমানখিনি প্ৰটেকশ্যনটোতো ল'বই লাগিব। আমি এতিয়া দুইজনী ওলাই দিওঁ। এয়া আমি ওলাই দিলোঁ অকামলুৱালৈ বুলি। চাওকচোন ৰাস্তাটো গৈ থাকোঁতে ইমানেই ধুনীয়া লাগিছিল নহয়, সেয়েহে ভিডিঅ' এটা নকৰাকৈ নোৱাৰিলোঁ। আহি পায়ে স্কুটিখন পাৰ্কিং কৰি পাৰ্কিং প্লেচত ৰাখি আমি দুইজনী খোজকাঢ়ি ওলাই দিছোঁ। দুইজনী একেলগে ক'ৰবাত গ'লে আমাৰ মাজত কি যে কথা নোলায় আৰু বহুত বেছি কিবা কিবি কথা ওলায়। আৰু দুইজনী একেলগ হ'বলৈ আমি সময়ো নাপাওঁ, দুইজনীয়ে নিজৰ নিজৰ কামত ওলাই যাব লাগে, সেয়েহে অকণমান সময় পালে বহুত বেছি কথা ওলায়। আমাৰ ইমান যে এলেহুৱা নহয়, বেটেৰী ৰিক্সাখন দেখি ৰ'বই নোৱাৰিলে, বোলে বই না তাতে যাওঁ। এতিয়া বেটেৰী ৰিক্সাখনত আমি উঠি দিলোঁ। 10 টকাকৈ ল'ব কিন্তু দেই। আহি পায়ে প্ৰথমে ধূপচাকি লৈ লৈছোঁ আৰু ধূপচাকি লৈ আমি এইফালে ধূপচাকি জ্বলাবলৈও আহিলোঁ। চাওকচোন ইমান মানুহে ধূপচাকি জ্বলাইছে, হয়তো কিবা প্ৰমাণ পাইছে, সেয়েহে ইমান মানুহ হৈছে গছজোপাৰ তলত। ইয়াত কিন্তু বিশেষ একো নাই, অকল সাধাৰণ গছ এজোপা আছে আৰু এই গছজোপাই হৈছে প্ৰমাণিত। ইমান ভালকৈ নাজানো বাৰু জেগাডোখৰ বিষয়ে, কিন্তু কোৱা শুনিছোঁ যে এই জেগাডোখৰত যদি আমি হাঁহ দিওঁ তেতিয়াহ'লে কিন্তু মনৰ আশা পূৰণ হয় বোলে দেই। আৰু হাঁহ পিছে আজি আমি লৈ অহা নাই, প্ৰথমতে ভাবিছোঁ মনৰ আশাটো পূৰণ কৰক, তাৰপিছত হাঁহ দিম। জমনি নহয়নে? ব'লকচোন আৰু দেখাই যাওঁ। এয়া চোৱা ইমান বেছি মানুহ, হয়তো সকলো মানুহে চাগে কিবা নহয় কিবা প্ৰমাণ পাইছে, কিবা নহয় কিবা চাগে ভগৱানক বিচাৰিছে, সেয়েহে ইমান মানুহ হৈছে। নহ'লেনো ইমান মানুহ কিয় হ'ব, নহয়নে বাৰু? চাকি বন্তি জ্বলাই লৈ দুইজনী ধান্দা কি জানেনে, কিবা এটা খাই লওঁ বৈ, মুঠতে খাব লাগে। এয়া আহি পাই গ'লোঁ খোৱাৰ জেগা। প্ৰথমতে ভাবিছিলোঁ চাওমিন খাম, কিন্তু নাই, মৰ্ণিং হৈ আছিল ন যিহেতু, সেয়েহে দুইজনীয়ে পৰঠা অৰ্ডাৰ দিলোঁ। আৰু এয়া পৰঠা খাই আমি ছোৱালী মানুহ যিহেতু উপায়তো নাই, আমাৰ এইবিলাকতে চকু। নলওঁ ভাবি, ইমান বেছি মোৰ ঘৰত ইয়াৰিংছ আছে, কিন্তু নলওঁ ভাবিও উপায় নাই, মানে এযোৰ লৈয়ে ল'লোঁ। আৰু ইমান ধুনীয়া লাগিছিল নহয়। 50 টকাকৈ লৈছে কিন্তু দেই। মই পিছে নিজেই দোকানী, জানো দামবিলাক, হ'লেও দিছোঁ আৰু চবৰেতো ইনকম হ'ব লাগে ন। এইফালে চাওকচোন বেগকেইটা, আমাৰ এজনী বেগৰ পগলা, অকণমানি বেগবিলাকতহে তাই চকু। সৰু সুৰা কিবা কিবি লৈ দুইজনী ঘৰৰ ফালে যাওঁ বুলি ওলালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।